হাই ফ্ৰেণ্ডছ, আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভেদাইলতা পাতৰ পকৰা। তাৰ বাবে লাগিব ভেদাইলতাৰ পাত। তো পাতকেইখিলা ভালদৰে ধুই এনেকৈ ডিচিপ্লিন কৰি লৈছোঁ যাতে কাটিবলৈ সুবিধা হয়। তো এনেকৈ মাজেৰে কাটি ল'লোঁ আৰু কাটি এনেকৈ ফ'ল্ড কৰি এনেকৈ মিহি মিহিকৈ কুটি ল'ম। তো কেতিয়াবা মই পেষ্ট কৰিও বনাওঁ, লগত দালিও পেষ্ট কৰি দিওঁ, কিন্তু আজি মই অকল পাতৰ লগতহে বনাম, দালি নিদিওঁ, বেচন দিম। তো প্ৰথমতে হালধি দি ল'লোঁ আৰু এতিয়া পৰিমাণ মতে নিমখ আৰু দিম কেঁচা জলকীয়া এনেকৈ সৰু সৰুকৈ কুটি লৈছোঁ, এনেকৈ দিম আৰু অকণমান বেচন দিম, যদি লাগে পিছত আকৌ দিম। তো অকল বেচনেৰেই বনাম। এতিয়া ভালদৰে শুকান অৱস্থাতে এইখিনি মিক্স কৰি ল'ম যাতে বেচন, হালধি, নিমখ এইখিনি ভালদৰে মিক্সড হয়। এনেকৈ মিক্স কৰি অলপ অলপ পানী এড কৰিম। এতিয়া অলপ মই পানী এড কৰিম, অলপ পানী এড কৰি এনেকৈ মিক্স কৰি থাকিম ভালদৰে। ভেদাইলতা পাতটো পেটৰ কাৰণে বহুত উপকাৰী। আৰু অলপ বেচন দি লৈছোঁ, কম হোৱা যেন পালোঁ মই, গতিকে এতিয়া ভালদৰে মিক্স কৰি ল'ম। যদি আপোনালোকৰ ফিল হয় যে নিমখ কম হৈছে বেচন দিয়াৰ পিছত, দি ল'ব পাৰিব। তো আৰু পকৰাত অলপ কমকৈ দিয়াই ভাল নিমখ। মই কেইমিনিটমান ঢাকি থৈ দিছিলোঁ। এতিয়া কেৰাহীত তেল বহাইছোঁ, তেল গৰম হৈছে। গৰম হোৱাৰ পিছত ফ্লেমটো ল' কৰি লৈছোঁ, তাৰপিছতহে এনেকৈ এটা পকৰাৰ শ্বেপত দি দিম। এনেকৈ এটা পকৰাৰ শ্বেপত ধুনীয়াকৈ দি দিম। একদম ইজি, একো ইউজ কৰা নাই, অকল নিমখ, হালধি আৰু বেচন, লগত খালি অলপ টেষ্ট হ'বলৈ জলকীয়া দিছোঁ, কাৰণ আমি জ্বলাটো অলপ বেছি ভাল পাওঁ। তো এনেকৈ এটাৰ গাত যাতে এটা লাগি নাযায়, এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। একদম সহজ উপায়, মইতো খাই ভাল পাওঁ, বহুতেই ভাল পায়, আকৌ বহুতেই গোন্ধটো ভাল নাপায়, কিন্তু পেটৰ কাৰণে বহুতেই উপকাৰী। তো মই কেনেকৈ ইমান চিম্পুলকৈ বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ।